প্ৰথম কুৱেশ্যন, সৌৰজগতৰ আটাইতকৈ গৰম গ্ৰহটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, শুক্ৰ গ্ৰহ। তাৰ পিছৰ প্ৰশ্ন, কোনে শূন্যৰ আৱিষ্কাৰ কৰিছিল? কোনে শূন্যৰ আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, আৰ্যভট্ট। তাৰ পিছৰ প্ৰশ্ন, জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? জগন্নাথ মন্দিৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, পুৰীত। পুৰীত অৱস্থিত। জগন্নাথ মন্দিৰ পুৰীত অৱস্থিত। অসমৰ ক'ত গৰম পানীৰ কু আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, গোলাঘাট। গোলাঘাটত গৰম পানীৰ কু আছে। আৰু এটা কুৱেশ্যন, অসমৰ জাপি শিল্পী কোনখন জিলাত আছে? অসমৰ জাপি শিল্পী কোনখন জিলাত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, নলবাৰীত। নলবাৰীত আছে। নেক্সট কুৱেশ্যন, ওদালগুৰিৰ পুৰণি নাম কি আছিল? ওদালগুৰিৰ পুৰণি নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, খৰিয়াপাৰা। খৰিয়াপাৰা। আৰু এটা কুৱেশ্যন, অসমত কেতিয়া দাস প্ৰথাৰ নিষিদ্ধকৰণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, 1843 চনত। তাৰ পিছৰ প্ৰশ্ন, এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন? এণ্টাৰ্কটিকালৈ যোৱা প্ৰথমজন অসমীয়া কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰাঘৱ চন্দ্ৰ ডেকা। নেক্সট কুৱেশ্যন, ভাৰতৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অধীনত নপৰা নিৰাপত্তা বাহিনীটোৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি, ৰেলৱে সুৰক্ষা বাহিনী। ৰেলৱে সুৰক্ষা বাহিনী। আৰু এটা কুৱেশ্যন, মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা? মেৰী কম ভাৰতৰ কোনখন ৰাজ্যৰ বাসিন্দা? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, মণিপুৰ। তাৰ পিছৰ প্ৰশ্ন, ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? ফ্ৰণ্টিয়াৰ গান্ধী বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, খাঁ আব্দুল গফুৰ খান। নেক্সট কুৱেশ্যন, সৰ্বভাৰতীয় সেনাৰ পিতৃ বুলি কাক জনা যায়? সৰ্বভাৰতীয় সেনাৰ পিতৃ বুলি কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, চৰ্দাৰ বল্লভভাই পটেল। আৰু এটা কুৱেশ্যন, নোবেল বঁটা বিজয়ী প্ৰথমগৰাকী ভাৰতীয় কোন আছিল? নোবেল বঁটা বিজয়ী প্ৰথম ভাৰতীয় কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰবীন্দ্ৰনাথ ঠাকুৰ। নেক্সট কুৱেশ্যন, আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? আম আদমি পাৰ্টি কেতিয়া প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, নৱেম্বৰ 2012 চনত প্ৰতিষ্ঠা হৈছিল। নেক্সট কুৱেশ্যন, অসম ফুটবল সন্থাৰ প্ৰথমগৰাকী সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, ফখৰুদ্দিন আলী আহমেদ। তাৰ পিছৰ প্ৰশ্ন, মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? মৃত সাগৰ কোন দুখন দেশৰ মাজত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি, জৰ্ডান আৰু ইজৰাইলৰ মাজত অৱস্থিত। নেক্সট কুৱেশ্যন, ভাৰতীয় এদিনীয়া ক্ৰিকেট দলৰ প্ৰথম অধিনায়ক কোন আছিল? প্ৰথম অধিনায়ক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। তাৰ পিছৰ প্ৰশ্ন, কোনজন অসমীয়া সাহিত্যিক উপন্যাস সম্ৰাট বুলি জনা যায়? উপন্যাস সম্ৰাট বুলি জনা যায়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ, ৰজনীকান্ত বৰদলৈ। নেক্সট কুৱেশ্যন, প্ৰথম অসমীয়া বেংক আলোচনীখনৰ নাম কি? বেংক আলোচনীখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি, কাৰ্টুন। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ
অপশন নাম্বার এ মৃত্যুঞ্জয়। আৰু এটা কুৱেশ্যন, ভাৰতৰ সৰ্বপ্ৰথম কথা ছবিখনৰ নাম কি? ভাৰতৰ সৰ্বপ্ৰথম কথা ছবিখনৰ নাম, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, ৰাজা হৰিশ্চন্দ্ৰ। তাৰ পিছৰ প্ৰশ্ন, ৰাজা হৰিশ্চন্দ্ৰ কথা ছবিখনৰ পৰিচালক কোন আছিল? কথা ছবিখনৰ পৰিচালক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি। আৰু এটা কুৱেশ্যন, এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে? এবছৰত চন্দ্ৰই পৃথিৱীৰ চাৰিওফালে কেইপাক ঘূৰে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ, প্ৰায় 13 পাক ঘূৰে। এবছৰত প্ৰায় 13 পাক ঘূৰে। আৰু এটা কুৱেশ্যন, কোনখন চহৰত মহাকুম্ভ মেলা 2025ত আয়োজন কৰা হৈছিল? মহাকুম্ভ মেলা 2025ত ক'ত আয়োজন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি। নেক্সট কুৱেশ্যন, কলিকতাৰ নাম কেতিয়া কলকাতা কৰা হৈছিল? কলিকতাৰ নাম কেতিয়া কলকাতা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ, 2001 চনত। 2001 চনত কলিকতাৰ নাম কলকাতা কৰা হৈছিল। নেক্সট কুৱেশ্যন, কোন চনত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল? কোন চনত গেটৱে অফ ইণ্ডিয়া নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ চি, 1924 চনত। নেক্সট কুৱেশ্যন, বাঁহ নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত নৃত্য? বাঁহ নৃত্য ভাৰতৰ কোনখন ৰাজ্যৰ বিখ্যাত নৃত্য? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, মিজোৰাম। পিছৰ প্ৰশ্ন, এলিফেণ্টাৰ গুহাবোৰ ক'ত অৱস্থিত? এলিফেণ্টাৰ গুহাবোৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ এ, মহাৰাষ্ট্ৰ। এলিফেণ্টাৰ গুহাবোৰ মহাৰাষ্ট্ৰত অৱস্থিত। নেক্সট কুৱেশ্যন, নটৰাজ মন্দিৰ ক'ত অৱস্থিত? নটৰাজ মন্দিৰ ক'ত অৱস্থিত সুধিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ ডি, তামিলনাডু। নটৰাজ মন্দিৰ তামিলনাডুত অৱস্থিত। আৰু এটা কুৱেশ্যন, জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বাৰা পৰিচালিত দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল? দ্বিতীয়খন চলচ্চিত্ৰৰ নাম কি আছিল সুধিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, ইন্দ্ৰমালতী। আৰু এটা কুৱেশ্যন, কোন চনত গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম মুকলি কৰা হৈছিল? গুৱাহাটীৰ নেহেৰু ষ্টেডিয়াম মুকলি কৰা হৈছিল, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ চি। নেক্সট কুৱেশ্যন, পাটকাই পৰ্বতক কেনেধৰণৰ পৰ্বত বুলি জনা যায়? পাটকাই পৰ্বতক কেনেধৰণৰ পৰ্বত বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ চি, বংগীল পৰ্বত। নেক্সট কুৱেশ্যন, প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয়? প্ৰতি বছৰে মানৱ অধিকাৰ দিৱস কেতিয়া পালন কৰা হয় সুধিছে, ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন নম্বৰ বি, 10 ডিচেম্বৰ। 10 ডিচেম্বৰত মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়। তো ফ্ৰেণ্ডছ, ভিডিঅ'টোৰ মাধ্যমে বহুতো নতুন নতুন বিষয় সম্বন্ধে জানিব পাৰিছে। তো ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব। আৰু যদি মোৰ চেনেলটো নতুনকৈ চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব।